এটা উদ্ভৱ খবৰ হিজিৰাই বা কিনাৰে প্ৰেমৰ জালত পৰি বিচাৰি আহিছে ল'ৰাৰ ঘৰত হয় বন্ধুসকল আপোনালোকে নিউজটো চাই ল'ব এজন হিজুৰা প্ৰেমত পৰি পাগল হৈ বিচাৰি আহিছে এজন ল'ৰাৰ যুৱকৰ ঘৰত এগৰাকী হিজৰাক অথবা কিনাৰক প্ৰেমৰ জালত পেলাই লুটিলে 5 লাখ টকা হয় বন্ধুসকল আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাই ল'ব মোক এজন দাদাই শ্বেয়াৰ কৰিবলৈ ভিডিঅটো দিয়া হৈছে আপোনালোকে চাই ল'ব সঁচাকৈ প্ৰেমৰ জালত পেলাই লুটিলে 5 লাখ টকা এইটো কিন্তু বিৰাট লাজ লগা কথা আৰু দুখ লগা কথাও ক'ব পাৰিব কিয়নো এজন কিনাৰ মানুহক এনেকুৱা কৰিব নাপায় কিয়নো হিয়াতে কিবা কষ্ট এটা কৰি ট্ৰেইনত বা ক'ৰবাত গাড়ীত এনেকুৱা পইচাখিনি তুলি ফালে এটকা দুটকা জমাই ফালে হিয়াতে খোৱা বস্তু এনেকুৱা এটা কৰা হয় কিন্তু এজন অভদ্ৰ ল'ৰায়ে তাত কিনাৰক 5 লাখ টকা লুটিলে কেনেকুৱা প্ৰেমৰ জালত পৰালে মানে হিজৰা বিলাকৰ মানে কিনাৰ বুলি ক'লে আপোনালোকে হিজৰা বুলি ক'লে আপোনালোকে বেয়া নাপাব মই কিনাৰ বুলি ক'ম মানে কিনাৰ বিলাকে অলপ হিয়াতৰ মানে মন থাকে নহয় মই কাৰোবাৰ ল'ৰাৰ লগত এনেকুৱা লাভ ষ্টৰীত প্ৰেমত মই পৰি যাম এনেকুৱা এনেকুৱা নাভাবে কিন্তু আমাৰ অভদ্ৰ ল'ৰা আছে নহয় বহুতসকলে কিনাৰক ভাল পাই লুটিলে 5 লাখ টকা আচলতে বহুত কথাটো মানে শুনি আৰু ভিডিঅ'টো দেখি কি ক'ব বিচাৰো আপোনালোকে কৈ জনাব মইতো কি ক'ব আৰু আপোনালোকে কৈ জনাব এতিয়া কমেন্ট কৰি জনাব আপোনালোকে এইটো কাহিনীটো আপোনালোকে চাই কি ক'ব বিচৰা এতিয়া সম্পূৰ্ণকৈ চোৱা ভিডিঅ'টো পোন প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালো যদি চেনেলত নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু কমেন্ট কৰিব নাপাহৰিব চাও বাৰু আমাৰ কিনাৰ বিলাকে কি কথা ক'লে ল'ৰাজনৰ ঘৰত আহে মানে পইচাটো খুজিছে বা যদি প্ৰেমত এনেকুৱা মিছা কথা কৰিছে তেতিয়াহ'লে পইচাটো ল'ব নালাগিছিল এনেকুৱা এটা ক'লে কিনাৰ বিলাকে আপোনালোকে চাই ল'ব সম্পূৰ্ণকৈ চোৱা মই দুৰ্গা কৈ আছো তেওঁৰ লগত থাকিছে নামটো নাজানো 10 বছৰ ধৰি আগৰ বছৰ থাকিছে থাকাৰ পিছত ইহঁতে নাথাকে বোলে এখন কিয় নাথাকে লাইফটো বৰবাদ হৈছে না কিবা মিল মিছিল কৰি চাৰাচাৰি কৰ ইহঁতে চাৰাচাৰি নকৰে খালি নাফাবা দিয়া আছে কিমান দিন হল আছিল এই দীপালীৰ লগত 10 বছৰ থাকিলে আমি তামাৰ লগত থাকতে তাই এতিয়া নাথাকে মানে যোগাযোগ হোৱা নাই নমস্কাৰ মই পল্লৱী কিন্নাৰ আমি আহিছো আমাৰ এটা লগৰ দীপালী কিন্নাৰৰ পৰা ইহঁতৰ ঘৰৰ ল'ৰাটো আজি 10 বছৰ ধৰি তাৰ লগত থকা মেলা কৰি আছে ৰিলেশ্যন আছে বিয়া কৰিছে আৰু 3 লাখ টকা পইচা তাৰ ঘৰৰ পৰা লৈ আহিছে এতিয়া ল'ৰাটো নাযায় তাৰ খৰচাও নিদিয়ে একো নিদিয়ে ল'ৰাটোৰ নামটো ফয়াজ তাৰ এইটোৱে ঘৰ ল'ৰাৰ এগৰাকী দীপালী কিন্নাৰ আছে ইয়াতে দীপালী কিন্নাৰক ন্যায় লাগে ল'ৰাটো তাৰ লগত আজি 10 বছৰ ধৰি থাকি কিনা তাক ফটক কৰি এৰি আহিলে এইটোতো নহয় টকা লৈছে 3 লাখ টকা লৈছে দীপালী কিন্নাৰৰ পৰা কেছ টকা খোৱা দোৱাটা আছে এইকেইটা মিলাই 5 লাখ খাৱা দোৱা 10 বছৰ ধৰি যে থাকিছে তাত যিমান খৰচা পতা খোৱা দোৱা সব আছে এনেকে তো কেছ লাখ 3 লাখ টকা আৰু খোৱা বোৱা মিলালে 5 লাখ টকা হয় আজি 10 বছৰ ধৰি তাৰ লগত থাকিছে আজি আহি ইয়াতে এটি আকৌ 1 মাহ ধৰি আমাক টাইম দি আছে আজি 4 মাহ হৈ গল তাৰ কাৰণে মই জিন্দেগীটো লাইফটো মই বৰবাদ কৰিছো মই অপাৰেশন কৰিছো মোৰ নাম দীপালী তো কি হৈছে আপুনি মোৰ লগত 11 বছৰ কৰি খাইছে কৰি খাৰ পিছত ল'ৰাটোক বিয়া কৰাইছিল আকৌ তিৰি থৈ আনা গুচি গৈছে যাৰ পিছত এতিয়া কয় ছোৱালীটোক এৰবা লাগব তাৰ পিছত মই 50,000 টকা দিছো তাৰতো লাইফ আছে ছোৱালী মোৰ থাকাৰ পিছত সিহঁতে এৰাবাৰ কাৰণে বিয়া পাতি দিছিল ল'ৰাটো আকৌ মোৰ ওচৰত গৈছে এৰি দিয়া হৈছে এৰি দিয়াৰ পিছত আকৌ মোৰ ঘৰত 4-5 বছৰ থাকাৰ পিছত মই এক জায়গাত গৈছো গুৱাহাটীত মিটিং আছিল আমাৰ মিটিঙত যাৰ পিছত তাই শোকেছ ভাঙি আনা মোৰ 3 লাখ টকা সোণাৰ চেন আঙুঠি কাণৰ লৈ আনা ভাগি আহিছে মোৰ লগত আজি 6 মাহৰ পৰা যোগাযোগ নাই আচ্ছা ভিডিঅ'টো সকলোৱে দেখিলা আজিৰ দিনত
ছোৱালী বিচাৰি নাপায় কিনাৰক বিয়া কৰিব ধৰিলে। অ' মাই গড, কি যে হ'ব। মানে 5 লাখ টকা মান খালে আৰু বিয়া কৰালে, তাৰপিছত পলালে ল'ৰাজন। বিচাৰি বিচাৰি ফুৰি ফুৰি আহিলে ল'ৰাৰ ঘৰত। এতিয়া দায়িত্ব কাৰ হ'ব? মা দেউতাকৰ হ'ব। ল'ৰাই পইচা খাই দায়িত্ব কৰিলে মা দেউতাকৰ ওপৰত। ঠিক তেনেদৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু যদি ভাল পাইছে লাইক কৰি দিব। প্ৰথমবাৰ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট আপডেট ব্লগ পাম। থেংক ইউ ছ' মাছ, বাই বাই, ধন্যবাদ। মই দুৰ্গা কৈ আছো, ইয়াৰ লগত থাকিছে নামটো নাজানো। 10 বছৰ ধৰি আগৰ বছৰ থাকিছে, থকাৰ পিছত সিহঁতে নাথাকে বোলে এখন। কেউ নাথাকে, লাইফটো বৰবাদ হৈছে না। কিবা মিল মিছিল কৰি চাৰাচাৰি কৰ, সিহঁতে চাৰাচাৰি নকৰে, খালি নাফৰা বাজি আছে। কিমান দিন হ'ল আছিল এই দীপালীৰ লগত? 10 বছৰ থাকিলে আমাৰ লগত থাকছে তাই। এতিয়া নাথাকে, মানে যোগাযোগ হোৱা নাই। বিয়া নমস্কাৰ, মই পল্লৱী কিন্নাৰ। আমি আহিছো আমাৰ এটা লগৰ দীপালী কিন্নাৰৰ পৰা ইহঁতৰ ঘৰৰ ল'ৰাটো আজি 10 বছৰ ধৰি তাৰ লগত থকা মেলা কৰি আছে, ৰিলেশ্যন আছে, বিয়া কৰিছে আৰু 3 লাখ টকা পইচা তাৰ ঘৰৰ পৰা লৈ আহিছে। এতিয়া ল'ৰাটো নাযায়, তাৰ খৰচাও নিদিয়ে, একো নিদিয়ে। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নামটো ফয়াজ। তাৰ এইটোৱে ঘৰ। ল'ৰাৰ এইগৰাকী দীপালী কিন্নাৰ আছে ইয়াতে। দীপালী কিন্নাৰক ন্যায় লাগে। ল'ৰাটো তাৰ লগত আজি 10 বছৰ ধৰি থাকি কিনে তাক ফটক কৰি এৰি আহিলে, এইটোতো নহয় নহয়। টকা লৈছে, 3 লাখ টকা লৈছে দীপালী কিন্নাৰৰ পৰা, কেছ টকা। খোৱা দোৱাটা আছে, এইকেইটা মিলাই 5 লাখ। খোৱা দোৱা 10 বছৰ ধৰি যে থাকিছে, তাত যিমান খৰচা পতা খোৱা দোৱা চব আছে, এনেকে কেছ লাখ 3 লাখ টকা, আৰু খোৱা বোৱা মিলালে 5 লাখ টকা হয়। আজি 10 বছৰ ধৰি তাৰ লগত থাকিছে, আজি আহি ইয়াতে সেটি আকৌ 1 মাহ ধৰি আমাক টাইম দি আছে, আজি 4 মাহ হৈ গ'ল। তাৰ কাৰণে মই জিন্দিগীটো লাইফটো মই বৰবাদ কৰিছো। মই অপাৰেশ্যন কৰিছো। মোৰ নাম দীপালী। মোৰ লগত 11 বছৰ কৰি খাইছে। কৰি খোৱাৰ পিছত ল'ৰাটোক বিয়া কৰাইছিল, আকৌ তিৰি থৈ এনা গুচি গৈছে। যাৰ পিছত এতিয়া কয় ছোৱালীটোক এৰবা লাগব। তাৰপিছত মই 50,000 টকা দিছো, তাৰতো লাইফ আছে ছোৱালীটো। মোৰ থকাৰ পিছত সিহঁতে এৰাবৰ কাৰণে বিয়া পাতি দিছিল। ল'ৰাটো আকৌ মোৰ ওচৰত গৈছে, এৰি দিয়া হৈছে। এৰি দিয়াৰ পিছত আকৌ মোৰ ঘৰত 4-5 বছৰ থাকিল। থকাৰ পিছত মই এক জাগাত গৈছো, গুৱাহাটীত মিটিং আছিল আমাৰ। মিটিঙত যোৱাৰ পিছত তাই চকেজ ভাঙি আনা মোৰ 3 লাখ টকা সোণাৰ চেন, আঙুঠি, কাণৰ লৈ আনা ভাগি আহিছে। মোৰ লগত আজি 6 মাহৰ পৰা যোগাযোগ নাই।